নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু আজি সন্মানীয় সদন আজি সদনত ব্যক্তিগতভাৱে উপস্থিত হৈ এটা কথা অৱগত কৰিছোঁ আজি চৰকাৰী পক্ষৰ সন্মানীয় দলপতিগৰাকী আজি সদনত বিধায়কখন উত্থাপন কৰিবলৈ পাহৰি গ'ল তেনে সাধাৰণ জ্ঞানখন নথকা চৰকাৰী পক্ষৰ সন্মানীয় সদস্যগৰাকীয়ে কিদৰে আজি যুক্তি বিচাৰ কৰিব অধ্যক্ষ মহোদয় আজি চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলে ইণ্টাৰনেট নামৰ সামাজিক মাধ্যমৰ পৰা একাংশ ডাটা আনি যিহেতু ফালি ফালি চিঞৰিছে আনফালে আপোনালোকে গণমাধ্যমক প্ৰমাণ কৰি দিলে পুনৰ প্ৰমাণ কৰি দিলে আমি যদি সামাজিক মাধ্যমসমূহৰ ইতিবাচক দিশটো বিচাৰ কৰি চাবলৈ যাওঁ চন 2014 এইখন গণতান্ত্ৰিক দেশ অসমৰ গোৱালপাৰা জিলাৰ ধৰাপুৰ নামৰ গাঁৱত মাত্ৰ 9 বছৰীয়া এটি শিশুৱে আঘাত কৰা হৈছে শব্দ যাৰ নাম আৰু বাইলকীমাৰ ঘটনাটো ভাবিছোঁ যে 6 নম্বৰ এগৰাকী ফেচবুকৰ একাউণ্টত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ পিছতে ঘটনাটোৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিকে সাব্যস্ত কৰি শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে খুব সিদিনা সামান্য অধ্যক্ষ মহোদয় প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব যোৱা অভিজিত আৰু নিৰুপমা নামৰ দুজন তেজাল ডেকাক অন্ধবিশ্বাসৰ কুসংস্কাৰৰ বলি হিচাপে হত্যা কৰা ঘটনাটো ফেচবুকৰ জৰিয়তে গম পাইছিলোঁ সন্তোষ নামৰ এগৰাকী যুৱক যিয়ে পোনপ্ৰথমে নিজৰ ত্যাগ কৰিবলৈ ৰাস্তা কাষত সংগীত পৰিৱেশন কৰিছিল তেওঁ আজি ছুপাৰষ্টাৰ কাৰণ জানেনে মাননীয় অধ্যক্ষ মহোদয় কাৰণ তেওঁ সংগীত পৰিৱেশন কৰা ভিডিঅ'টো ইউটিউবত আপলোড কৰাৰ লগে লগে ভাৰতীয় সংগীত জগতৰ মহাৰথী প্ৰীতম চক্ৰৱৰ্তীয়ে দেখা পাই তেওঁলোকৰ সংগীত পৰিৱেশন কৰাৰ সুযোগ প্ৰদান কৰিছে মাননীয় অধ্যক্ষ মহোদয় আধুনিক সাংস্কৃতিক দিশটো বিচাৰ কৰি চাবলৈ যাওঁ সমগ্ৰ বিশ্বতে বিয়পি থকা এটা নৱপ্ৰজন্ম এজনে আনজনৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত থাকিও অসমীয়া ভাষা সংস্কৃতিৰ লগতে ভাৰতীয় ভাষা সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ সামৰ্থ্য হোৱাৰ লগতে শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাসমূহক সামাজিক মাধ্যমসমূহত উপস্থাপন কৰি বিশ্ববাসীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে মাননীয় অধ্যক্ষ মহোদয় আহিছোঁ নৈতিক দিশটোলৈ মাননীয় অধ্যক্ষ মহোদয় নৈতিক দিশটোলৈ যোৱাৰ আগতে মই আহিছোঁ অৰ্থনৈতিক দিশটোলৈ ভাৰতীয় আয়কৰ বিভাগৰ প্ৰতিবেদন দ্য লাইফ মিট নামৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে প্ৰতি বছৰে ভাৰত চৰকাৰে 1000 কোটিৰো অধিক ফেচবুক হোৱাটছআপ আদি সামাজিক মাধ্যমৰ পৰা কৰ সংগ্ৰহ কৰি আহিছে ইয়াৰ লগতে প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে নতুনকৈ নিৰ্মাণ হোৱা উদ্যোগসমূহে কোটি কোটি টকা উপাৰ্জন কৰিছে ফেচবুক হোৱাটছআপ আদি সামাজিক মাধ্যমত বিজ্ঞাপনৰ জৰিয়তে আহিছোঁ নৈতিক দিশটোলৈ মাননীয় অধ্যক্ষ মহোদয় অসমীয়া সাহিত্যৰ সূত্ৰৰ নামৰ বিভিন্ন ধৰণৰ ফেচবুকৰ নিয়মীয়া আলোচনীৰ লগতে কিছুমান ফেচবুকৰ গোটৰ ব্যৱস্থা কৰা হৈছে য'ত মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক সাহায্য প্ৰদানৰ লগতে তেওঁলোকৰ মূল্যবোধ দায়িত্ববোধৰ শিক্ষা প্ৰদান কৰা হৈছে আমি পাহৰিবলৈ নহ'ব মাননীয় অধ্যক্ষ মহোদয় মৰিগাঁও ডিবেটৰ ফৰ্মৰ কথা যিটো প্ৰথম অৱস্থাত এটা হোৱাটছআপ গ্ৰুপৰ পৰা জন্ম হৈ আজি তৰ্কৰ দৰে এক মহান কলাৰ চৰ্চা কৰি সমাজখনক সঠিক দিশত প্ৰতিফলন কৰাৰ সামৰ্থ্য হৈছে মাননীয় অধ্যক্ষ মহোদয় আজি চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলৰ জ্ঞাতাৰ্থে এটা কথা জনাব বিচাৰিছোঁ আজি যদি সমাজখন সঠিক দিশত প্ৰতিফলন হোৱা নাই তাৰ কাৰণে দায়ী কিন্তু সামাজিক মাধ্যমসমূহ নহয় ইয়াৰ কাৰণে দায়ী আমাৰ মাজত থকা নেতিবাচক মানসিকতা আমাৰ মাজত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰ আৰু প্ৰত্যেক সময়ৰ কাৰণে মই মানি লৈছোঁ যে বৰ্তমান সময়ত সামাজিক মাধ্যমসমূহে সমাজখনক সঠিক দিশত প্ৰতিফলন কৰাত ব্যৰ্থ হৈছে কিন্তু আজিৰ পৰা সেইকাৰণে আমি ফেচবুক বা হোৱাটছআপৰ দৰে সামাজিক মাধ্যমৰ ব্যৱহাৰ বন্ধ কৰি দিওঁ কিন্তু ব্যৱহাৰ বন্ধ কৰিলে জানো আজিৰ পৰা সমাজত অপৰাধজনিত ঘটনাসমূহ নোহোৱা হৈ পৰিবনে নিশ্চয়কৈ নহয় আৰু মই ভাবোঁ চৰকাৰী পক্ষৰ কোনো এজন সদস্যই তেনেকুৱা ঘটনাৰ আহ্বান নকৰে কাৰণ তেওঁলোকে প্ৰত্যেকে ফেচবুক হোৱাটছআপৰ দৰে সামাজিক মাধ্যমসমূহৰ ব্যৱহাৰ কৰে আৰু ইমানখিনি কোৱাৰ পিছত যদি চৰকাৰী পক্ষৰ সন্মানীয় সদস্যসকলৰ ধাৰণাটো স্পষ্ট হৈ উঠা নাই ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ আহ্বান কৰিছোঁ এতিয়া আমাৰ মানে যেতিয়া হ'ব এইটোতো ডিষ্ট্ৰিক্ট কিমান নকৰিব ক্ৰছ নকৰিব কিন্তু কৰি নিদিয়ে